হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 15টা গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন চিলেক্ট কৰিব। বলক আজিৰ ভিডিঅ'টোৰ লৈ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল এটা শিশু মাতৃগৰ্ভত থাকে। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ 280 দিন। কুৱেশ্যন নং 2, শিশুৰ বিকাশ আৰম্ভ হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক গৰ্ভাৱস্থাৰ পৰা। কুৱেশ্যন নং 3, জন্মৰ পৰা 5-6 বছৰ বয়সলৈ এই সময়ছোৱাক কোৱা হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক শৈশৱকাল। কুৱেশ্যন নং 4, পৰ নিৰ্ভৰশীলতা এটা বৈশিষ্ট্য। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ঘ শৈশৱকাল। কুৱেশ্যন নং 5, 7 বছৰৰ পৰা 12 বছৰৰ এই সময়ছোৱাক কোৱা হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ গ বাল্যকাল। কুৱেশ্যন নং 6, তলৰ কোনটো বিকাশৰ উপাদান নহয়? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ঘ ওজন। কুৱেশ্যন নং 7, এটা শিশু নৱজাত পৰ্যায়ত ধৰা হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ জন্মৰ পৰা 2 মাহলৈ। কুৱেশ্যন নং 8, প্ৰশ্ন সোধা কালছোৱাকেই বোলা হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ বাল্যকাল। কুৱেশ্যন নং 9, এটা শিশু দৈহিক প্ৰতিবৰ্ত ক্ৰিয়া পৰিচালনা কৰে। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ জন্মৰ পৰা 8 সপ্তাহলৈ। কুৱেশ্যন নং 10, ফ্ৰয়ডৰ মতে শৈশৱকালত শিশুৰ যৌন চেতনা। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক থাকে। কুৱেশ্যন নং 11, শৈশৱকালৰ শিশুৰ যৌন চেতনা হ'ল। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক আত্মকামমূলক। কুৱেশ্যন নং 12, সমকামিতা এটা প্ৰধান বৈশিষ্ট্য। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ বাল্যকালৰ। কুৱেশ্যন নং 13, বাল্যকালৰ ল'ৰা এজনে খেলি ভাল পায়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক সমনীয়া ল'ৰাৰ লগত। কুৱেশ্যন নং 14, তলৰ কোনটো অনাগ্ৰহতাৰ কাৰণ নহয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ প্ৰাকৃতিক কাৰণ। কুৱেশ্যন নম্বৰ 15, শিক্ষণ ব্যৱস্থা নেতিবাচক হ'লে। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ শিক্ষাৰ্থী ক্ষতি হয়। থেংক ইউ বন্ধুসকল। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।